হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হ'ল কনফ্লিক্ট মানে কাজিয়া বা মাৰপিট, নলেজ মানে জ্ঞান বা বিদ্যা, ভেৰিয়াছ মানে বিভিন্ন বা বিবিধ, গেপ মানে পাৰ্থক্য বা ব্যৱধান, তাৰপিছত পেনিক মানে বিভীষিকা, তাৰপিছত পেল মানে হেতা, ৱাইজ মানে জ্ঞানী, তাৰপিছত আছে এৰৰ মানে ভুল বা দোষ, তাৰপিছত আছে গাৰ্ল মানে ছোৱালী, তাৰপিছত নিডীপ মানে একনাথু, তাৰপিছত আছে টিয়েৰ মানে চকু পানী বা চকুল, তাৰপিছত বাই মানে বিদায়, তাৰপিছত কেটেগৰী মানে প্ৰকাৰ, ইলিগেল অবৈধ বা বেআইনী, তাৰপিছত ইনচাল্ট মানে অপমান, তাৰপিছত আছে ডাইজেষ্ট মানে হজম কৰা, তাৰপিছত আছে বেবী জেকফ্ৰুইট মানে ভাতকেৰেলা, তাৰপিছত আছে ফুট মানে ভৰিৰ পতা, তাৰপিছত আছে স্মাইল মানে হাঁহি বা মিচিকিয়া, শেষত আছে অষ্ট্ৰিচ মানে উট পক্ষী। আজি এইখিনিয়ে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।